নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ডিব্ৰুগড় DTP পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া চাওক, ডিব্ৰুগড় আপোনাৰ নদী কিনাৰ ইমান ধুনীয়া এটা মনোমোহা দৃশ্য, যিটো দৃশ্য দেখিলে আপোনালোকৰ নিশ্চয় বহুত ভাল লাগিব। এয়া নদী কিনাৰলৈ আহি আছোঁ। ইয়াত বহুত বতাহ মাৰিছে, কিন্তু ভালো লাগিছে যিহেতু ইমান ধুনীয়া বতাহ। এয়া চাওক, টিকলি হৰ্ষিতা আগত গৈ আছে। হৰ্ষিতা, এয়া চাওকচোন ইমান ধুনীয়া। আপোনালোকে ডিব্ৰুগড় আহে নদী কিনাৰলৈ এবাৰ নিশ্চয় আহিব। এয়া চাওক, ডিব্ৰুগড় য'ত DTP বুলি কোৱা হয়। এয়া চাওক পৰিৱেশটো কেনেকুৱা। এয়া আমাৰ পিংকি বাইদেৱে অকণমান ভিডিঅ' বনাই আছে। এয়া আমাৰ টুটুমণি বাইদেৱে এই পানী বটলটো লৈ আছে। তেখেতে অকণমান ঠাণ্ডাও লাগিছে অৱশ্যে। এতিয়া আমি গৈ আছোঁ, অকণমান আগলৈ যাওঁ, নদীখনৰ দৃশ্যটো দেখাইছোঁ। সকলোৱে ফটো উঠাত ব্যস্ত। এগৰাকী বাইদেউ ফটো উঠি আছে। এফালে কাম চলি আছে ডিব্ৰুগড় নদী বান্ধৰ। যিহেতু পানী এফালে আহিলে এইটোৱে হয় মথাউৰি, আৰু বেলেগ এক্সট্ৰা মথাউৰি নাই ইয়াত। এয়া চাওক কিমান বতাহ মাৰিছে, মানে ক'বলৈ নোৱাৰিছোঁ আৰু বহুত বতাহ। মানে আপোনালোকে সম্ভৱ বতাহটোতে আপোনালোকে অনুভৱ কৰিব পাৰিছে কিমান বতাহ মাৰিছে। ওলাই আহিছোঁ যেতিয়া ফটো দুকপিমান উঠি লৈছোঁ অলপ। এতিয়া আমি মথাউৰিৰ ওপৰলৈ গৈ আছোঁ। এয়া আমাৰ হৰ্ষিতা বাইদেউ ফুচকা খায়, সেইটো কাৰণে তেখেতৰ খুব যাবলৈ, মানে মথাউৰিৰ ওপৰত উঠিবলৈ তেখেতৰ খুব মন গৈ আছে, মানে বিশেষকৈ খাবলৈ। ইয়াত বহুত মানুহে ইভিনিং ৱাকছ কৰি আছে, ইমান ধুনীয়াকৈ এটা মনোমোহা দৃশ্য। এয়া মথাউৰিৰ ওচৰতে এটা কালী মন্দিৰো লাগি আছে। ফ্ৰণ্ট চাইডটো মানে ওপৰৰ পৰা এনেকৈ মথাউৰিৰ পৰা এনেকৈ নামি যাবলৈ দিছে এখন চিৰি। এইবোৰ ঘৰ দেখিছেনে? এইকেইটাতে মাটিৰ বাচন বৰ্তন বনোৱা হয়, আৰু লগতে ইয়াত খৰিও বিক্ৰী কৰে। কাৰোবাৰ যদি নিবলৈ মন যায় ইয়াৰ পৰা খৰি সৰহকৈ লৈ যাব পাৰিব। আৰু ইয়াতে চাকি, কলহ আদি বনোৱা হয় এই ঘৰকেইটাতে। এয়া চাওক দেখাই দিছোঁ। নদী কিনাৰত কিমান কিনাৰত বাস কৰিছে তেওঁলোকে, ভাবকচোন বাৰু এবাৰ। তেওঁলোকে মাটিৰ মানে টেকেলি বনাই কিনে থৈ দিছে। মানে যিহেতু বতৰটো এতিয়া ডাৱৰীয়া, চাকি আৰু কাপো বনাইছে। সেই এজনে বনাই আছে। তেওঁ খৰিখিনি যিহেতু কাটি শুকুৱাই থৈছে, তাত বতৰ যিহেতু ডিব্ৰুগড়ত অকণমান ডাৱৰীয়া, বৰষুণ দিব বুলি তেওঁ খৰিখিনি ঢাকি থৈছে ত্ৰিপাল দি কিনে। চব কিমান কষ্ট কৰে জীৱন সংগ্ৰামৰ কাৰণে। ইমান নদীৰ কাষত বাস কৰে, পানী কেতিয়া বাঢ়ি যায় ঠিকেই নাই। ইমান কষ্ট কৰিছে চাওকচোন এখেতে।